ৰাজ্যৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ যে নামভৰ্তি কৰিলেই তেওঁলোকে লাভ কৰিব কেইটামান বিশেষ সুবিধা কি সুবিধা লাভ কৰিব হবে জনাব বিচাৰিছো কিন্তু ইয়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী খবৰ কেতিয়াও মিছ নহয় এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা কৰা হৈছে যে মেট্ৰিক পাছ কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিলেই তেওঁলোকে লাভ কৰিব 10000 টকা ছাত্ৰীসকলে 10000 টকা লাভ কৰিব মেট্ৰিক পাছ কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিলে লাখ লাখ ছাত্ৰীসকলৰ বাবে ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে বাজেটত এই ডাঙৰ ঘোষণা কৰা হৈছে স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে ছাত্ৰীসকলে লাভ কৰিব 12500 টকা আনহাতে স্নাতকোত্তৰত নামভৰ্তি কৰিলে ছাত্ৰীসকলে লাভ কৰিব 15000 টকা এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে লাখ লাখ ছাত্ৰীৰ বাবে বাজেটত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ ৰোধ আৰু ছাত্ৰীসকলক উদগনি যোগাবলৈ চৰকাৰে আনিছে এই বৃহৎ আঁচনি নিযুত মইনা আঁচনিৰ অধীনত এই ধন আগবঢ়াব চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে আৰু মুঠ 10 লাখ ছাত্ৰীক এই অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীসকলৰ বাবে এই ডাঙৰ ঘোষণাটো কৰা হৈছে বাজেটত আমি আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো শুনাই ল'ব বিচাৰিছো নিযুত মইনা আঁচনিৰ অধীনত একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিলে প্ৰতিগৰাকী ছাত্ৰীয়ে 10000 টকা পাব দ্বিতীয় যদি আমি সেই ছাত্ৰীজনীয়ে যেতিয়া আমাৰ ডিগ্ৰী পঢ়িব তাত এডমিশ্যনৰ কাৰণে 12500 টকাৰ উদগনি লাভ কৰিব আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে 15000 টকাৰ উদগনি পাব আৰু এই আঁচনিৰ ৰূপায়ণ হোৱাৰ পিছতো বিনামূলীয়া নামভৰ্তি স্কুটি পাঠ্যপুথিৰ বাবে অৰিহণা পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টৰ বাবে মবিলিটি এই গোটেইবিলাক তেওঁলোকে পায়েই